ভনী এই ভাল পাইছেনে? কেনে এতিয়া? মইতো কিবা এটা সুধিছো নহয়। মা, তুমি কাৰ কথা সুধিছা মই ধৰিব পৰা নাই। জম্পুৰ কথা সুধিছো। আৰু কাৰ কথা সুধিম? মা, জম্পুৰ কথা তুমি মোক সুধিছা যে? জম্পু দেখোন হস্পিটেলৰ পৰা অহাৰ পৰা ঘৰতে আছে। তুমি এবাৰো গৈ তাইক খোজা নাই কিয় মা? তাইতো আন কাৰোবাৰ ছোৱালী নহয়, তাইতো আমাৰ ঘৰৰ ছোৱালী। তাইৰ লগত আমাৰ তেজৰ সম্পৰ্ক আছে। তাই মোৰ ভনী মা। হ'ব পাৰে, তাই তোৰ ভনীয়েৰ হ'ব পাৰে, তাই তোৰ দেউতাৰৰ ছোৱালী হ'ব পাৰে, কিন্তু মোৰ ছোৱালী নহয়। তাৰমানে তুমি ভাবি লৈছা যে জম্পু তোমাৰ সতিনীৰ ছোৱালী। ভনী, তোমাৰ মনততো সেইটো ভাবি আছে মা। জম্পু হ'ব পাৰে এজনী সৰু ছোৱালী, হ'ব পাৰে এইখন ঘৰৰ ছোৱালী, হ'ব পাৰে তাইৰ আৰু মোৰ দেউতাক একেজনেই। কিন্তু তুমি তাইক কিয় নিজৰ বুলি ভাবিবা মা? তাইকতো তুমি জন্ম দিয়া নাই। মই তাইক নিজৰ বুলি ভাবিব নোৱাৰো। কিয় জানো? কাৰণ তাই হ'ল মোক কৰা এটা প্ৰতাৰণা, এটা গোপন সম্পৰ্কৰ সন্তান। কোনে কৰিলে প্ৰতাৰণা মা? কোৱা, কোনে কৰিছে প্ৰতাৰণা? চবেই কৰিছ। তহঁত চবেই মোক প্ৰতাৰণা কৰিছ। জম্পুৰ কথা জানো তহঁতে চবেই মিলি মোৰ পৰা গোপনে ৰখা নাছিলি? দেউতাৰ, তই, মৌচুমী, মনালিছা, চবেই মোক এটা ডাঙৰ ফাঁকি দি থাকিলি। মা, আমি তোমাৰ পৰা কথাবোৰ লুকুৱাই ৰাখিছিলো তোমাৰ ভালৰ কাৰণে। তুমি তেতিয়াই গোটেই কথাবোৰ গম পালে সহ্য কৰিব নোৱাৰিলাহেঁতেন। আৰু এতিয়া সহ্য কৰিব পাৰিছো নহয়। চব কথা সহ্য কৰি মই সুখত আছো বুলি ভাবিছ নহয়। মোৰ বাবে যে ভন্টিয়ে ঘৰ এৰা বুলি লিখি থৈ গ'ল, সেইবোৰ চব সহ্য কৰি মই আনন্দ পাইছো বুলি ভাবিছ নহয়। মা, হ'লেও তুমি এতিয়া নিজকে এনেকৈ কণ্ট্ৰল কৰি ৰাখিব পাৰিছা ন? অকণমান ডিষ্টাৰ্ব দিলোঁ। আপুনি আহিলে মোৰ কি ডিষ্টাৰ্ব হ'ব? কিন্তু মোৰ এটা কথা ভাবি আচৰিত লাগিছে, হঠাৎ আপুনি যে মোৰ ওচৰলৈ আহি ওলালে। আহক, বহক। নাই, এনেই আপোনাক এবাৰ দেখা দিবলৈ আহিলোঁ। মই অনিমেষৰ ওচৰলৈ আহিছিলোঁ, সি অহাই নাই। ভাবিলোঁ আপোনাকে এবাৰ চাই খা খবৰ লৈ যাওঁ। ভালে আছে যেন পাওঁ। আপুনি কিন্তু প্ৰশ্নবিলাক বৰ বেলেগ ধৰণে সোধে দেই। মোৰ কথাবোৰে অলপ বেকা বেকি নহয়। কি কৰিব, মোৰ প্ৰফেশ্যনটোৱে যে তেৰা বেকা। হয়, এই ধৰক উকিল, ডিটেক্টিভ আৰু পুলিচৰ প্ৰশ্ন সোধা ষ্টাইলটো অলপ বেলেগ ধৰণৰ। ঘপককে উত্তৰ দিবলৈ ভয় লাগি যায়। আপোনাৰ কিয় খেলি মেলি লাগিছে? আপোনাৰ ওচৰততো মই ডিটেক্টিভ হৈ অহা নাই। আৰু এটা কথা, মোৰ ওপৰত ডিটেক্টিভ লগাব লগা একো কাৰণো নাই দিয়কচোন। নাই, আপোনাৰ ওপৰত ডিটেক্টিভ লগাই পইচা কোনে খৰচ কৰিব? আৰু আপুনি বেয়া কাম কৰাৰ ভিতৰত এটাই কৰিছে, সেইটোতো চবেই জানে। এতিয়া আপুনি মোক সুধিব, মই কি বেয়া কাম কৰিম? সোধক না, মই কি বেয়া কাম কৰিম? মই উত্তৰটো দিছো শুনক। আপুনি কৰা বেয়া কামটো হ'ল বিকিৰ ওচৰলৈ যে আপুনি অহা যোৱা কৰি আছে, সেইটো। এতিয়া আপুনি ক'ব, মোক এইবোৰ কথা কোনে ক'লে? কওঁ, আপুনি সোধাৰ লগে লগে মই উত্তৰ দি দিম। সোধক। মিছা কথা, এইবোৰ চব মিছা কথা। আপোনাক এইবোৰ কথা কোনে ক'লে? কোনে ক'লে আপোনাক? এইবোৰ কথা ক'ব নালাগে মা। তোমাৰ আচৰণ জম্পুৰ প্ৰতি থকা অৱহেলাই প্ৰমাণ কৰে যে তুমি তোমাৰ নিজৰ সন্তানৰ বাদে আনক কেতিয়াও নিজৰ বুলি ভাবিব নোৱাৰা। তোমাৰ হৃদয়ত সেইকণ মমতাও নাই মা। এনেকুৱা কথা নকবি অনি। মোৰ মমতাৰ কথা জানিব খুজিছ যেতিয়া মই থকা হস্পিটেলখনত গৈ সুধি আগৈ। সেই মানুহবোৰক মই কিমান মৰম কৰিছিলো, যা সুধি আগৈ। হস্পিটেললৈকে সুধিব নালাগে মা, কাৰণ তোমাৰ মৰমৰ নমুনা মই ঘৰতে দেখি আছো। তুমি মৰম কৰা কেৱল মোক, কাৰণ মই যে তোমাৰ ল'ৰা, মোক যে তুমি জন্ম দিছা, সেইকাৰণে। মনালিছাক সুধিবি মোৰ মমতাৰ কথা।
তাইক মই ইমান মৰম কৰিছিলো, মোৰ নিজৰ ছোৱালী কৰি ল'ম বুলি ভাবিছিলো মই। এখেত মানে অনিৰ তেনেকুৱা কথা কৈছো আকৌ। চোৱাচোন মনালিছা, বাইদেউ অহাৰ পৰা কিবা এখেত কৈ আছে যে, সেইকাৰণে মোৰ মুখতো এখেতে আহি গৈছে। একো নাই দিয়ক, সদায় শুনি থকা শব্দবোৰ কেতিয়াবা মুখত আহি যায়েই। তাকেতো মই ভাবিছো এখেত আকৌ ক'ৰ পৰা ওলাল। এই মনালিছাই মোক ফাঁকি দিলে। এনেকুৱা এটা সম্পৰ্কৰ কথা মোৰ পৰা গোপনে ৰাখিলে। তাৰপিছত তই মোক ক যে জুম্পুৰ প্ৰতি মোৰ অনাদৰ কিয়? মা, তুমি মনালিছাকো নিজৰ ছোৱালী বুলি মানি ল'ব পাৰা, কিন্তু জুম্পুক তুমি নিজৰ বুলি ভাবিব নোৱাৰা। কাৰণ তাই মোৰ মাহীমাৰ ছোৱালী, দেউতাৰ দ্বিতীয় পত্নীৰ ছোৱালী, তোমাৰ সতিনীৰ ছোৱালী মা। কিন্তু মা, মাহীয়ে কোনোদিন ভবা নাছিল যে তেওঁ মোৰ মাহীমা, কোনোদিন ভবা নাছিল যে মই তেওঁৰ সতিনীৰ ল'ৰা। মাহীয়ে কিজানি তোমাতকৈ বেছিকৈহে মোৰ খেয়াল ৰাখিছিল মা। কি হৈছে আনি? তোমাৰ চকু পানী ওলাইছে যে? মোৰ মালে মনত পৰিছে। আচ্ছা, মই খুৱাই দিওঁ দিয়া। মই খুৱাই দিলে আমাৰ অনিয়ে গোটেইখিনি ভাত শেষ কৰি দিব ন? ৰবা, এয়া খোৱা খোৱা। এটা কথা ভাবোচোন, তুমি নথকা অৱস্থাত যদি মাহীয়েও মোক তেওঁৰ সতিনীৰ ল'ৰাৰ নিচিনাকৈ ব্যৱহাৰ কৰিলেহেঁতেন, যদি মই কি খাইছো কি কৰিছো মাহীয়ে খবৰ নকৰিলেহেঁতেন, যিটো মাহী নথকা অৱস্থাত তুমি জুম্পুৰ লগত কৰিছা, মাহীয়ে যদি মই বেমাৰত থাকোঁতে এবাৰো মাত এষাৰ নিদিলেহেঁতেন, মা তেতিয়া মই জীয়াই থাকিলোহেঁতেন নে? মাহীয়ে মোক ইমানেই আপোন কৰি লৈছিল যে দেউতাৰ লগত বিয়া হোৱাৰ পাছত তেওঁ মোৰ মাহী হৈ থকা নাছিল, মা হৈ পৰিছিল। মা, জেদ, অহংকাৰ এইবোৰ কৰি মানুহ সুখী হ'ব নোৱাৰে। মানুহ সুখী হ'ব পাৰে আপোন আৰু প্ৰেমৰ ভাৱেৰে। সকলোকে আপোন কৰি ল'ব পাৰিলেহে মানুহ মহান হৈ থাকে মা। কি লাভ হ'ব আপোনাৰ? বিকিৰ পৰা এনে কি পাইছে যে অনিৰ দেউতাকৰ পৰা পোৱা নাই? কি দিব বিকি আমাক? টকা, সম্পত্তি নে সামাজিক প্ৰতিষ্ঠা? কি দিব সি আপোনাক, যাৰ কাৰণে আপুনি আপোনাৰ বিবেক, বিশ্বাস, ভৰসা সকলোখিনি তাৰ ওচৰত বিক্ৰী কৰি দিছে? কি লাভ হ'ব আপোনাৰ? মোৰ একো লাভ নহ'লেও বৰুৱা এছ'চিয়েটছৰ লোকচান হ'বতো। বৰুৱা এছ'চিয়েট জানো আপোনাৰ নিজৰ প্ৰতিষ্ঠান নহয়? ইয়াক জানো আপুনি নিজে প্ৰতিষ্ঠা কৰা নাই? কিন্তু মই কি পালো তাৰ পৰা? গোটেই জীৱন চেক্ৰিফাইচ কৰাৰ পাছতো কি দিলে মোক অনিয়ে? অপমান, সন্দেহ। অপমান? অনিয়ে আপোনাক অপমান কৰিছে? কৰিছে। সি মোক প্ৰতিটো কামত সন্দেহ কৰে। আৰে সি বিচৰা ধৰণেতো চব কাম কৰিব নোৱাৰি। সেইকাৰণে মই কি বেয়া হৈ গ'লো, অবিশ্বাসী হৈ গ'লো? লাগিছে, মোৰ বহুত দুখ লাগিছে অনিৰ ব্যৱহাৰত। সেইকাৰণে ভাবিলো মোৰ সততা, মোৰ বিশ্বাসৰ যেতিয়া কোনো মূল্যই নাই, এইবোৰ বাদ দিয়াই ভাল। ছাৰৰ প্ৰতি খং উঠা মোৰ আৰু এটা কাৰণ আছে। কাৰণটো হ'ল মৌচুমী। মৌচুমীৰ প্ৰতি ছাৰে একো ন্যায় নকৰিলে। মাহীয়ে কোনোদিন ভবা নাছিল যে তেওঁ মোৰ মাহীমা, কোনোদিন ভবা নাছিল যে মই তেওঁৰ সতিনীৰ ল'ৰা। মাহীয়ে কিজানি তোমাতকৈ বেছিকৈহে মোৰ খেয়াল ৰাখিছিল মা।
বেছি এক্সাইটেড হৈছিলা? হৈছিলোঁ কাৰণ অনি মোৰ সন্তান। আজি মোৰ তেনেকুৱা একো চিন্তা হোৱা নাই কাৰণ জম্পু মোৰ সন্তান নহয়। জেদ, অহংকাৰ এইবোৰ কৰি মানুহ সুখী হ'ব নোৱাৰে। মানুহ সুখী হ'ব পাৰে আপোন আৰু প্ৰেমৰ ভাৱে। সকলোকে আপোন কৰি ল'ব পাৰিলেহে মানুহ মহান হৈ থাকে। মই ইমান বেয়া নহয় অনি। তোমাৰ নিষ্ঠুৰ নহয়। কেতিয়াও ইমান নিষ্ঠুৰ হ'ব নোৱাৰো মই। কেতিয়াও নিষ্ঠুৰ হ'ব নোৱাৰো। এইটো যে এইখিনি পালেহি, এইটোৱে চাকৰি বিচাৰি এইখিনি পালেহি নেকি বাৰু? ইফালে আহিছে। এজন প্ৰবঞ্চকক ৰাজহুৱা প্ৰীতন। বিশেষ সংবাদদাতা। চাকৰিৰ প্ৰলোভন দি নিবনুৱাৰ পৰা ধন আত্মসাৎ কৰা এজন প্ৰবঞ্চকক প্ৰহাৰ কৰি হাত ভৰি ভাঙি দিলে ৰাইজে। বৰ্তমান সেই প্ৰবঞ্চকৰ বাকীখিনি 12 পৃষ্ঠাত চাওক। অ' ডাঙৰীয়া, আপুনি? নাই নাই, মই নহয়। হয় দিয়ক, ময়ে হয় আৰু। আপুনি সেই 32 বছৰ চাকৰি কৰি অভিজ্ঞতা লাভ কৰা সেই বিকিৰ অফিচৰ মেইন মানুহজন নহয় জানো? মনে মনে সেইবিলাক কথা ইয়াত নহয় ৰ'বা। কিন্তু আপুনি ইয়াত কি কৰি আছে? পুৰা মনে মনে। ব'লা ব'লা, আমি চাহ খাই আহোঁ ব'লা। অ' ডাঙৰীয়া, হাতে লোটে ধৰা পৰাৰ পিছত মই এতিয়া আৰু আপোনাক চাহ খুৱাম? অ' ৰাম, তোমাৰ পৰা কোনে চাহ খাব? এইটো চিটুৱেশ্যনত মই তোমাৰ পৰা চাহ খাম? চাহ মই খুৱাম, ব'লা। নেযাওঁ। কি নাপায়? ৰ'বচোন ৰ'ব। সিদ্ধান্ত, কেতিয়া আহিলা? তুমি বোলে ফোন কিয় কৰা নাই? আৰু মই মাক গোটেই কথাবোৰ বুজাই ক'লো, বুজিছা? ৰ'বাচোন, প্ৰথমে ইয়াৰ কথাবোৰ বুজি লোৱা। এখেতৰ কথা মানে? এখেতক চিনি পাইছানে? পাওঁ, প্ৰাঞ্জল দাই এপইণ্ট কৰিছে এওঁ। কিন্তু এখেতৰ আচল পৰিচয়টো নাজানা? নালাগে, মই এখেতৰ লগত চিনাকি হৈছো। তুমি চিনাকি দিব নালাগে আৰু। এখেতে 32 বছৰ চৰকাৰী চাকৰি কৰাৰ পাছতো দুটাকৈ চাকৰি চলায়। আপুনি আৰু বেলেগ ক'ৰবাতো কাম কৰে নেকি? ইয়াত কাম কৰাৰ লগতে বিক্ৰম মানে বিকিৰ পৰাও এখেতে দৰমহা লৈ আছে। কি? এখেত বিকিৰ মানুহ শুনিলে? তাৰমানে এই প্ৰাঞ্জল কুকুৰে ইয়াক আজি মই